নমস্কাৰ, মই চিন্ময়। মোৰ বনিয়া ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি যাবলৈ ওলালোঁ আপাৰ আছামৰ ছাইডে, মানে ইনষ্টেণ্ট প্লেনিংটো হৈছে আৰু এয়া আমি ৰাতিপুৱাই এয়া যাত্ৰা আমাৰ আৰম্ভ কৰিলোঁ। আমাৰ লগত আছে এয়া বুদ্ধ, এইফালে কল্প, তাৰপিছত এয়া নৱ, এইফালে আছে এইজন মেইন মানুহ দেই, ডাবু আহি এইফালে পালোহি মিছা। এইফালে মিছা কেম্প পাৰ হৈ আহিলোঁ আৰু কেম্প পাৰ হৈ আহি এইফালে চিলিণ্ডাৰ দোকানী ইয়াত দেখিছে, চিলিণ্ডাৰ ভৰাবলৈ মানে গেছ ভৰাবলৈ গৈছে চিলিণ্ডাৰত। দেখিছে চিলিণ্ডাৰত গেছটো ভৰাই কৰিলোঁ। আকৌ আমি গৈ থাকিম আৰু মানে ঘৰৰ পৰা নিছিলোঁ, চিলিণ্ডাৰত গেছটো নাছিলে, সেইকাৰণে মানে আৰু এনেকৈ আহি পেলাই আধাত ভৰাব লগা হ'ল গেছটো। এয়া দেখিছে চিলিণ্ডাৰ দোকানী ইয়াত গেছ ভৰা আছে। আমি মেগী নিবলৈ আহি আছোঁ, যিহেতু ৰাস্তাত যাওঁতে ৰখি কৰি মেগী চেগী খাই কৰি যাম আৰু সেইবিলাকো দেখুৱাম আপোনালোকক। চাই থাকিব, দেখিয়ে থাকিব সকলোখিনি। এইখন দোকান মেগী নিবলৈ আহি আছোঁ, মেগীটো লৈ লওঁ, তাৰপিছত দেখাই থাকিম আৰু যি হয়। এইফালে বজাৰ পাতি লৈ আছে, মেগী ল'লোঁ, মেগীৰ লগতে বজাৰ পাতিও লৈ আছে। আমাৰ মানে ট্ৰিপটো দুদিনমান দীঘলীয়া, সেইবাবে বজাৰ পাতিবোৰ কৰি লৈছোঁ। গেছ চিলিণ্ডাৰো লৈ আহিছোঁ, বজাৰ পাতি কৰি লৈছোঁ, আলু পিঁয়াজ যি লাগে আৰু মানে কৰি লৈছোঁ। এইফালে লৈ আছে দেখালৈ, আৰু এইফালে মেগী চেগী লৈ আহিলোঁ। ইয়াৰ পৰা যাবলৈ লৈছোঁ আৰু গৈ থাকোঁ। বজাৰ পাতি লৈ আমি গৈ আছোঁ। এইফালে ক'ত আছোঁ, এয়া মিছা পাৰ হ'লোঁ আৰু গৈ আছোঁ এইফালে। আহি পালোহি কলিয়াবৰ পাইছোঁহি। কিবা এটা খাই লওঁ বুলি ৰখিছোঁ, তাকে চাওঁ কি খাব পাৰোঁ। এইখন দোকান পাইছোঁহি। আমি মানে দামী হোটেলত নাখাওঁ, এইবিলাক ঘুমটি চুমটিয়ে যোনটো টেষ্ট বেলেগত পোৱা নাযায়, সেইবাবে ইয়াতে সোমাইছোঁ। এইফালে আহি গ'ল ৰুটি, আমাৰ ৰুটি আহি গ'ল, তাক খোৱা ষ্টাৰ্ট কৰিছোঁ। খাইবলৈ আৰু ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিম, চাই থাকক। এয়া আহি পালোহি কলিয়াবৰ টাউন, খাই বৈ ওলাই আহিলোঁ। বৰ্তমান আমি কাজিৰঙা সোমালোহি। দেখুৱাম আপোনালোকক কাজিৰঙা ভিউবোৰ, চাওকচোন কি ধুনীয়া ধুনীয়া, দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক, চাই থাকক। যিহেতু আপোনালোকে জানে কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, সেইবাবে আপোনালোককো মই গঁড় এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সৰুটো দেখিছে, কেমেৰাত ভালকৈ ফ'কাছ কৰিব নোৱাৰিবও পাৰে, ফাটি গৈছে যিহেতু। এইটো তেনেও দেখুৱাইছোঁ যিমানখিনি পাৰোঁ আপোনালোকক। এইটো দেখিছে গঁড়টো দেখিছে আপোনালোকে। এইফালে দেখি পেলাই বোলো নমাই কৰি গাড়ীৰ পৰা নামি আপোনালোককো দেখুৱাওঁ বোলো ভালকৈ গঁড়টো দেখাইছোঁ আপোনালোককো। এতিয়া আমি গৈ থাকোঁ, চাইও থাকোঁ, আপোনালোকে আৰু দেখুৱাম। ওচৰে পাজৰে যদি ওচৰত ৰখি থকা ভালকৈ দেখুৱাব পাৰোঁ, গঁড় ভালকৈ দেখাম। এতিয়া অলপ দূৰত আছে, সেইবাবে জুম কৰি দিওঁতে ফাটি গৈছে। এতিয়া চাই থাকক, তেনেও দেখাই থাকিম আপোনালোকক। ওচৰত পালে মই ভালকৈ দেখাব চেষ্টা কৰিম খালি। এতিয়া গৈ থাকোঁ। এইফালে আহি পালোহি আমি হালধিবাৰী বুঢ়ী আই মন্দিৰ। এতিয়া দেখিছে গাড়ীখন থকাৰ বাবে ভালকৈ দেখাব পৰা নাই, ছাইডেদি দেখুৱাইছোঁ আপোনালোকক। তাৰপিছত হালধিবাৰী বুঢ়ী আই মন্দিৰ। সকলোৱে কমেণ্টত লাভ দিল এটা দিব, সকলোৱে মনোকামনা পূৰণ কৰিব। এতিয়া ময়ো গৈ সেৱাভাগ লৈ লওঁ, সেৱাভাগ লৈ পেলাই আপোনালোকক দেখুৱাম। আৰু আমাৰ আৰু বহুতখিনি যাবলগীয়া আছে, সেইবাবে যাম। এতিয়া চাই থাকক, সেৱাভাগ লৈ ওলাই আহিলোঁ। এতিয়া আমাৰ যিহেতু বহুতখিনি যাব লগা আছে, য'তে ত'তে তেনেকৈ ৰখিব পৰা নাই, ৰখি পেলাই ভালকৈ দেখাবও পৰা নাই, বহুতখিনি যাব লগা আছে, সেইবাবে গৈ থাকোঁ। দেখাম আপোনালোকক, তেনেও য'ত পাৰোঁ দেখাই থাকিম। এতিয়া গৈ থাকোঁ আমি খানপুৰক দেখি যাম। মন্দিৰৰ পৰা আহি মানুহে প্ৰসাদ খাই, সিহঁতি কি খাইছে চাওক, এয়া গুটকা মিলাই আছে দুইটাই, কথা পাতি দেখিছেনে? বাহ, আৰু যি কি নহওক খাওক সিহঁতি। এতিয়া যাওঁ আকৌ আমি
বৰ্তমান আহি পাইছোঁহি বোকাখাট টাউন। ইয়াত দেখিছে বোকাখাট টাউন পালোহি। পামগৈ আৰু লাহে লাহে গৈ আছোঁ আৰু 2-3 ঘণ্টা বেছি লাগিব তাতকৈ চাগে। এয়া গৈ আছোঁ, পামগৈ আৰু। চাই থাকক আপোনালোকৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া গৈ থাকোঁ আমিও। এইফালে আহি পালোহি যোৰহাট আমি। এইফালে বহুত ৰ'দ পৰিছে এতিয়া বৰ্তমান, মানে বহুত দুপৰীয়া হৈ গ'ল না, বহুত টাইম হৈ গ'ল, একো খোৱা বোৱা নাই। সেইবাবে মাংস ল'বলৈ আহিছোঁ, যিহেতু চিলিণ্ডাৰ লৈ আহিছোঁ। এইফালে মাংসৰ দোকানত আহিছোঁ, লওঁ মাংস, তাকে লৈ কৰি যাম আকৌ। এইফালে মাংসটো লৈ লওঁ। এইফালে মাংস লৈ আহিলোঁ, এতিয়া আকৌ যাওঁ আমি বনাই কৰি খাওঁগৈ। ব'লক। যোৰহাটৰ পৰা বহুতখিনি আগলৈ আহিলোঁ। বহুতখিনি আগলৈ অহাৰ পিছত মানে ভাতৰ যোগানটো কৰিছোঁ। এয়া এইফালে ভাতৰ যোগান কৰি আছে, ভাত মানে বস্তু পাতি বনাই আছে। ৰাস্তাৰ হাইৱে কাষতে বনাইছোঁ। এইফালে খাম আৰু খাই বৈ আকৌ যাম, জাৰ্ণি আকৌ ষ্টাৰ্ট হ'ব। ৰাতি 8টামান বাজিব চাগে শদিয়া পাওঁতে। চাওঁ কিমান টাইম লাগে। এতিয়া খোৱা মেলাটো কৰি লওঁ। এইফালে আমাৰ মাংস বনাই আছে, এয়া দেখিছে ৰান্ধনীয়ে মাংস বনাই আছে। এয়া আমাৰ মাংস হৈ আছে, এয়া দেখিছে ৰান্ধনী। এইবিলাক এনেই থকা পাৰ্টি বনাই আছে, খাম আৰু। ভাল বনাই দেই সি, একদম সি কৈছে নিজে বনাম বুলি। এইটো চাওক, শিয়াল হামি মাৰিছে চাওক, শিয়ালৰ নিচিনাকৈ এলেহুৱা আৰু। ভাতটো হৈ গ'ল, এতিয়া এয়া খাবলৈ লৈছোঁ আমি। এয়া গোটেইখিনিয়ে খাইছে, খাই বৈ লওঁ। খাই বৈ লৈ আকৌ যাম আমি। এতিয়া চাই থাকক ভিডিঅ'টো। এতিয়া খাই বৈ হ'ল, খাই বৈ এতিয়া যাবলৈ ল'লোঁ। আৰু শিৱসাগৰ আছে 30 কিলোমিটাৰ, আৰু শদিয়া পাবলৈ এতিয়াও আছে। শদিয়া কিমানমান আছে, 100-150 মান আছে চাগে। এতিয়া গৈ থাকোঁ আৰু। এয়া গৈ আছোঁ আমি আৰু যি কি নহওক গৈ থাকোঁ আৰু। এইফালে আহি পালোঁহি মৰাণ টাউন। তাতে চাহ তাহ অকণ খালোঁ, খাই বৈ এতিয়া আকৌ যাম। যাবলৈ ল'লোৱেই, মানে খাই বৈ হ'ল। এখন মৰাণ টাউনখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া যাওঁ আকৌ, পোৱাগৈ নাই আৰু। এতিয়াও আপোনাৰ 4-5 ঘণ্টা লাগিব বুলি কৈ আছে সকলোৱে সোধোতে। তাকে যাওঁ এতিয়া। এইফালে ৰাতি আহি আছোঁ। ৰাতি দেখিছে 10:06 হৈছে। চাওক ভালকৈ দেখাই দিওঁ, দেখাই দিছোঁ। দেখিছে 10:07 হ'ল। এয়া বৰ্তমান 10:07 হ'ল। গৈ আছোঁ, পোৱাগৈ নাই ডেষ্টিনেশ্যন প্লেচ। এয়া দেখিছে এইফালে ৰাতি পূৰা বৰষুণ পৰিয়ে আছে। গৈ আছোঁ, পোৱাগৈ নাই। বাজি গ'ল। চাওঁ এতিয়া গৈ আছোঁ, বৰষুণ পৰিছে, ক'ত ৰখিম কি কথা একো ভাবি পোৱা নাই। তাকে গৈ থাকোঁ, যি হয় আৰু। এতিয়া বৰ্তমান আহি পাই গ'লোহি ঢলা-শদিয়া ব্ৰিজ। এয়া চাওক ঢলা-শদিয়া ব্ৰিজ। এইফালে মানে আমাৰ গাঁৱৰে এজন ল'ৰা ইয়াতে থাকে, তাৰ ৰুমতে থাকিম, নাইবা টেণ্ট পাৰি লৈ তাতে থাকিম আৰু। ভাল লাগিছে চোৱা বৰ্তমান এয়া ঢলা-শদিয়া ব্ৰিজ। এয়া চাওক। বৰ্তমান আছোঁ ঢলা-শদিয়া ব্ৰিজ। চাওক আপোনালোকক চেষ্টা দেখুৱাইছোঁ, আপোনালোকক চাওক, সকলোকে দেখাইছোঁ। ৰাতি 11টা বাজিব এতিয়া, 11টা বাজি গ'লেই। এয়া ব্ৰিজৰ ওপৰত এয়া গোটেইখিনি চাওক। কি কৰিছা, কেনেকুৱা ফিল্ডটো কেনেকুৱা? ৰাতিপুৱা 8টা বজাৰ পৰা যাত্ৰা কৰি এতিয়া কেইটা বজাত? এতিয়া আপোনাৰ 11টা বজাত। 11টা কেইঘণ্টা? 8টাটো 8টা 11টা 8টা 9টা 10টা 11টা, মানে 13 ঘণ্টা 12-15 ঘণ্টা যাত্ৰাৰ পিছত এয়া শদিয়া ব্ৰিজ। চাওক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক।
তেনেকৈ কাইলৈ ভালকৈ দেখুৱাম, আজি বেছি দেখুৱাব নোৱাৰিব পাৰোঁ। কাইলৈ গোটেইখিনি ভালকৈ দেখাবলৈ চেষ্টা কৰিম। হয়তো আজিলৈ ভিডিঅ'টো ইমানতো সমাপ্ত হ'ব পাৰে, যদি পাৰোঁ আৰু দেখাম, কিবা যদি পাৰোঁ দেখাব। সিমানখিনিয়ে। যদি ভিডিঅ'টো চাই আপোনালোকে জনাব আৰু কেনেকুৱা পায়। আজি বেছিখিনিতো দেখুৱাব নোৱাৰিলে, কাইলৈ দেখাবলৈ চেষ্টা কৰিম। এইফালে মানে এতিয়া বৰ্তমান লগৰটো আহি পাইছেহি, সি ইয়াতে কৰে, শদিয়া কোনোবা এখন থানাত পুলিচ কৰে। এয়া দেখিছে গাড়ীত লৈ আহি আছে, সি নিবলৈ আহিছে আমাক আগবঢ়াই পেলাই। এয়া আমিও আহি পাইছোঁহি, যাম এতিয়া তাৰ ৰুমতে থাকিম কৰিম, আজি ৰাতিটো তেনেকেই কটাম। এইফালে আহিছে, আহি কৰি পাইছেহি। এইফালে মই লগৰ বুলি ক'লোঁ, মোৰ লগৰ নহয় দেই, মোৰ মানে দাদা এজনৰ লগৰ হয়, মোৰ দাদাই হয়। এতিয়া তাৰ কোৱাৰ্টাৰ বা ক'ৰবাত যাম আৰু থাকিম, খালি টেণ্টটো পাৰি লৈ আজি ৰাতিটো তেনেকেই কটাম। আৰু যদি মানে পাৰোঁ, এতিয়া যাওঁতে যদি কিবা পাৰোঁ মানে ঘপককৈ, তেন্তে আপোনালোকক দেখুৱাম, নহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। আৰু গম পাবই আপোনালোকে দেখালে। আৰু এতিয়া গৈ থাকোঁ, মানে দিনটো বহুত কষ্ট হৈছে না, গাড়ীতে আহি আছোঁ, টায়াৰ্ড হৈ গ'লোঁ মানে মানুহটো, সেইবাবে আৰু বেছি দেখুৱাব নোৱাৰিলোঁ, বেয়া নাপাব। সেইবাবে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই যদি অকণমানো ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাইলৈ বহুতখিনি দেখাব লগা আছে, দেখাম কাইলৈ, সকলোৱে দেখা পাবই ক'ত ক'ত যাওঁ। এইফালে ৰয়িঙৰ ছাইডে যাবলৈ আছে, প্লাছ শিৱসাগৰ, তিনিচুকীয়া, বহুতখিনি যাব লগা আছে, দেখুৱাম আপোনালোকক, চাই থাকিব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।